হ্যাপি মাঘ বিহু এভৰিৱান। আজি আমি বনাই আছোঁ মুড়ি লাড্ডু। তাকে গুৰ মখা কাটি আছে আইতাই। আইতাই কেৰাহীত দি দিলে অকণমান গলিবৰ কাৰণে। তাকে মোক কৈছে, কামটো দিছে। আইতাই এইফালে আৰু কাটি আছে বেলেগ বস্তু বনাবৰ বাবে। আৰু এতিয়া মই এইফালে কেৰাহীফালে লাৰি আছোঁ, অলমষ্ট গুলিলে। আৰু অকণমান টাইমৰ কাৰণে ফেটি থাকিব লাগিব যাতে গটাবোৰ নাথাকক। এতিয়া আইতাই মুড়িটো দি পেলাই অকণমান লাৰিকৈ নমাই দিলোঁ। আমি এতিয়া মুড়ি লাড্ডু বনাম আৰু জাষ্ট ইজিলি হৈ যায় এই পিঠাটো মুড়ি লাড্ডুটো বনোৱা। এতিয়া মই আৰু আইতাই বনাই আছোঁ। অকণমান হাতত তেল লগাই লৈছোঁ যাতে গুৰটো আমাৰ হাতত নালাগক আৰু অকণমান ভাগি নাযাওক যাতে। আমি গেছত বনোৱা নাই, পুৰণা নিয়ম এইটোৰ কাৰণে আমি চুকাত অকণমান বনাইছোঁ। গেছত বনালে অকণমান মডেল যুগ হয়। আইতাই ক'লে চুকাত বনাম, আমি চুকাত ইমান ভাল হ'ব, এইটো কাৰণে আমি চুকাতে বনাওঁ দিয়ক, এনেকৈ ক'লে। আমি চুকাত বনালোঁ। আইতা আৰু মই লাড্ডু বনাই আছোঁ। এইফালে অলমষ্ট কমপ্লিট হ'ব আৰু ট্ৰাই কৰি আছোঁ আমি অলমষ্ট হৈ গ'ল। মুড়ি লাড্ডু যিহেতু আমি বছৰে বনাওঁ পিঠা, আইতাৰ লগত মই সৰুৰ পৰা বহি বনাইকৈ আহিছোঁ। মোৰ কাৰণে ইজি পিঠাবোৰ বনোৱা। মোৰ আজি ভিডিঅ'টো